हेलो फ्रेंड्स मैं मोनिका मोर यूट्यूब चैनल आपलोक स्वागतम जनाइছোঁ। आशा करूँ आपलोक भाले आछे आमारो सकलोरे भाले। आज मैं एटा नतुन रेसिपि आपलोकले লৈ আহিছোঁ नतुन धरणे बनाई पेलाय आपलोके चाय ভাল पाब और आशा करिছোঁ आपलोके भिडिओটো सम्पूर्ण रूपे चाब और मैं एतिया बनाबले गोटे बस्तु रेडी करिए राखिছোঁ। बोलक आपलोকক मैं भिडिओটো माने केनेके बनाइছোঁ देखाइ दिम। मैं आज आपलोকক पम्फ्रेट माछर भापत दिया देखुৱাম। এই মই 5 পিস পমফ্ৰেট মাছ লৈছোঁ। এইখিনি মই ভাল ধৰণে ধুই সাফা কৰি ললোঁ আৰু ইয়াত এতিয়া মই এয়া পিস নেমু লৈছোঁ। নেমু ৰস অকমান দি থম ইয়াত মানে নেমু ৰস দি পেলাই মাছটো সানি 15 মিনিট মান ৰাখি দিম। মানে নেমু ৰসত থলে কি হয় অকমান সময় এই গুণটো নাইকিয়া হৈ যায় মাছৰ। নেমু ৰস দি দিলোঁ। এনেকৈ মই এতিয়া 15 মিনিট অলপ থাকিবলৈ দিম। এতিয়া মই মাছ কিপিস বেলেগ এটা পাতিত লৈ লৈছোঁ। আৰু তাত মই এই অকমান মছলা লৈছোঁ। হালধি অকনমান হালধি, জলকীয়া গুড়ি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি বেছি নাই দিয়া, একদম অকনমান মছলা দি দিছোঁ ইয়াত। আৰু একদম অকনমান নিমখ দি দিছোঁ। এইখিনি মই এতিয়া অকমান ভালকে সানি লওঁ। সানি পেলাই 5 মিনিট এনেদৰে ৰাখিম। আকৌ আপোনালোকে জলকীয়া গুড়ি বা মছলা অকণ আৰু বেছিকৈ সানো বুলিলেও সানিব পাৰিব। আসলতে ভাপত দিলে ইমান মছলা চছলা নিদিলেও হয়, তথাপিও মানে ভাল লাগিবলৈ গুণটো ভাল হ'বলৈ মই অকমান মছলা দি দিছোঁ। এনেদৰে 5 মিনিট ৰাখি দিছোঁ। এতিয়া মই 4টা পিঁয়াজ কুটি লৈছোঁ আৰু এই পিঁয়াজখিনি এতিয়া ৰঙচুৱা হোৱাকৈ ভাজি লওঁ। পিঁয়াজ ভজা হৈ গ'ল। এতিয়া মই এই পিঁয়াজখিনি ভালদৰে টুকি লওঁ। এয়া মই 4 চামুচ আফু পিচি লৈছোঁ। তিয়াই ৰাখিছিলোঁ 3 ঘণ্টামান। এইটো যিটো মানুহে পুষ্ট দানা বুলি কয় সেইটো। আৰু এইখিনি হ'ল কলা সৰিয়হো মই 4 চামুচেই তিয়াই ৰাখিছিলোঁ। ইয়াত এটা মই জলকীয়া দি দিছোঁ, কেঁচা জলকীয়া আৰু অকমান নিমখ দি দিছোঁ। মানে সৰিয়হত নিমখ দি পিচিলে তিতা নহয়, সেইকাৰণে এইখিনি মই এনেকৈ পিচি লৈছোঁ। আচলতে মই মাছখিনি যে নেমু সানি থৈ লৈছিলোঁ সেইখিনি সময়তে মই এই বস্তুখিনি পিচি লৈছোঁ তাৰমানে। আৰু এয়া মই অকণমান দৈ ৰাখিছোঁ। দৈখিনি মই ভালদৰে এনেকৈ ফেটি ল'লোঁ। এতিয়া মই মাছখিনি এই বাটিটোত এয়া ভজা পিঁয়াজ দি দিলোঁ। এতিয়া মই মাছখিনি সজাই লৈছোঁ আৰু সজোৱাটো আপোনালোকক দেখাই দিছোঁ। প্ৰথমে মই দৈখিনি দি দিওঁ। আপোনালোকে চব মিলাইও দিব পাৰিব, মই আপোনালোকক এটা এটাকৈ দেখাই দিওঁ বুলি ভাবিছোঁ। ইয়াত আপোনালোকে ইচ্ছা কৰিলে জলকীয়া গুড়িও দিব পাৰিব আৰু কেঁচা ধনিয়া কুটিও দিব পাৰিব। মই জলকীয়া গুড়ি অকণমান দিলোঁ আৰু কেঁচা জলকীয়াও পিচি দিছোঁ যে সেইকাৰণে আৰু বেছি জলকীয়া গুড়ি নাই দিয়া। আৰু এইটো ধনিয়া নায়েই আচলতে, সেইকাৰণে ধনিয়াও দিয়া নাই। নিমখ মই মাছতো অকণমান সানি দিছিলোঁ আৰু সৰিয়হতো অকণমান নিমখ দিছিলোঁ যে নিমখ এতিয়া মই আৰু অকণমান আন্দাজ কৰিয়ে দিম। আৰু মই এই সৰিয়হ আৰু আপু দানা পিছোঁতে যে পানীটো অলপ মানে থাকি গৈছিলে সেইখিনিও অলপ দি দিছোঁ। আৰু অলপ পানী দি দিওঁ। অকণমান নিমখো দি দিওঁ। মই এনেদৰে এয়া এনেকৈ ইমানটো ঢিলাকৈ ৰাখি দিছোঁ মাছ কিপিছ মানে ডুব যোৱাকৈ।
এতিয়া মই নিমখ হালধি সানি ৰাখিছিলোঁ যে মই এইটো মাছ কেইপিচ দি দিছোঁ। এতিয়া মই সাফৰ মাৰি কেনেকৈ কেৰাহীত দি দিওঁ তাক দেখাই দিম। আৰু দুটা মই কেঁচা জলকীয়া এনেকৈ ফালি দি দিছোঁ। আপোনালোকে এই গ্ৰেভিটো ইমান পাতল নকৰি অলপ ডাঠ কৰি ৰাখোঁ বুলিও পাৰিব, মই অকণমান ঢিলাকৈ ৰাখি দিছোঁ। এয়া মই এখন কেৰাহীত অলপ পানী গৰম কৰি লৈছোঁ, এই বাতিটো তাত বহাই দিওঁ। আৰু এনেদৰে ঢাকি দিছোঁ। আপোনালোকে এনেদৰে মানে আধা ঘণ্টা বা 25 মিনিট আধা ঘণ্টা ৰাখি দিব মানে মিডিয়াম জুইত। আৰু নহ'লে আপোনালোকে কুকাৰটো এনেকৈ টিফিন বাতিত দি ভৰাই দিব পাৰিব। মোৰ মানে এই বাতিটো সোমাব পৰা ডাঙৰ কুকাৰ নাই, সেইবাবে মই এনেকৈ দি দিছোঁ। কুকাৰত যেতিয়া দিব তেতিয়া আপোনালোকে মানে বাতিটো ভৰোৱাৰ পিছত প্ৰথমে ফুল ফ্লেমতে দিব, এটা হুইচেল আহিবলৈ দিব আৰু অলপ কমাই দিব, মিডিয়াম কৰি দিব হুইচেল অহাৰ পিছত। তাৰপিছত আৰু এটা বা দুটা হুইচেল আহিলে আপোনালোকে এনেকৈও কুকাৰত দিব পাৰিব। মই এতিয়া এনেকৈ কেৰাহীতে ভাপত দি দিছোঁ। এই আধা ঘণ্টাৰ পিছত মই কেৰাহীৰ পৰা টিফিন বাতিটো উঠাই নিছোঁ। এতিয়া আপোনালোকক খুলি দেখাই দিছোঁ, অলপ গৰম হৈয়ে আছে। সেয়া আমাৰ মাছৰ গ্ৰেভি, বইল মাছ হৈ গ'ল। অলপ মানে মোৰ গ্ৰেভিটো পনীয়া হৈ থাকিলে আপোনালোকে ইয়াতকৈ অকণমান ডাঠ কৰি ল'ব পাৰিব। মই পনীয়াকৈ ৰাখিছিলোঁ আচলতে। আপোনালোকে যদি এনেদৰে ভাপত দি মানে মাছ খোৱা নাই, মই যিটো পদ্ধতিত বনাইছোঁ, তেনেহ'লে এদিন বনাই খাই চাব। আৰু মানে তেল চেল নিদিয়াকৈ ফ্ৰাই নকৰাকৈ বনাই খোৱাটো বেছি ভাল যে, সেইকাৰণে এনেকৈ খাব এদিন বনাই পেলাই। আৰু মই এটা নেক্সট পদ্ধতিও দেখাম ইয়াৰ পিছত ভিডিঅ'ত, মানে বেলেগ ধৰণৰ এটা আকৌ পদ্ধতি ভাপত দিয়া। আপোনালোকে কেনেকুৱা পালে মোক এবাৰ কমেণ্ট কৰি জনাব সকলোৱে। আপোনালোকে কমেণ্ট কৰিলে মোৰ ভালো লাগে। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰো কৰিব। আৰু মোৰ যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবো কৰি ল'বচোন।